এই চন্দ্ৰযান-৩ আচলতে কি? চন্দ্ৰযান-৩ প্ৰেৰণৰ মূল উদ্দেশ্য কি? চন্দ্ৰযান-৩ৰ পৰা বিশ্ববাসীৰ কি লাভ হ'ব? চন্দ্ৰযান-৩ত আচলতে আছে কি? চন্দ্ৰত অৱতৰণৰ সময়ত চন্দ্ৰযান-৩য়ে কি ৩টা সমস্যাৰ সন্মুখীন হ'ব পাৰে? ঈশ্বৰ কি? এই সকলো কথা জানি লোৱাটো আপোনাৰ বাবে খুবেই জৰুৰী। আপোনাক এটাকৈ এই প্ৰশ্নৰ উত্তৰবোৰ এই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপুনি সম্পূৰ্ণকৈ ভিডিঅ'টো চাই সকলো কথা জানি ল'ব পাৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জনোৱা মতে চন্দ্ৰপৃষ্ঠৰ 30 কিলোমিটাৰ ওপৰৰ পৰা ৰোভাৰ প্ৰজ্ঞানৰ সৈতে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ চেষ্টা কৰিব লেণ্ডাৰ বিক্ৰমে। লেণ্ডাৰ বিক্ৰমৰ কাম হৈছে এই লেণ্ডাৰ বিক্ৰমে বিভিন্ন তথ্য মহাকাশৰ পৰা পৃথিৱীলৈ প্ৰেৰণ কৰিব। লেণ্ডাৰ বিক্ৰমত এনে বহুত যন্ত্ৰ আছে যি যন্ত্ৰই চন্দ্ৰৰ প্লাজমা পৃষ্ঠত হোৱা ভূমিকম্প আৰু ইয়াৰ তাপ আৰু চন্দ্ৰৰ গতিশীলতা অধ্যয়ন কৰিব। ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পথ প্ৰদৰ্শক মহান বিজ্ঞানী ডক্টৰ বিক্ৰম ছাৰাভাইৰ নামেৰে নামকৰণ কৰা হৈছে। 4টা চকাৰ বিক্ৰম লেণ্ডাৰৰ মুঠ ওজন 1749.86 কিলোগ্ৰাম আৰু ৰোভাৰ প্ৰজ্ঞানৰ কাম হৈছে এই ৰোভাৰ প্ৰজ্ঞানেই মহাকাশত বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিব। চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰায় 15 পৰা 30 মিনিটৰ পিছতে লেণ্ডাৰ বিক্ৰমৰ ভিতৰত প্ৰজ্ঞান ৰোভাৰ স্থাপন কৰা হ'ব। ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত বহু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰি তথ্য সংগ্ৰহ কৰিব। ৰোভাৰ প্ৰজ্ঞানৰ মুঠ ওজন 26 কেজি। 6-চকীয়া ৰোভাৰখনেই হৈছে চন্দ্ৰযান-৩ অভিযানৰ যোগাযোগৰ প্ৰধান উৎস। মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে চন্দ্ৰত কৰা আৱিষ্কাৰসমূহ কেৱল এই ৰোভাৰ প্ৰজ্ঞানেই পৃথিৱীলৈ প্ৰেৰণ কৰিব। ৰাছিয়াৰ চন্দ্ৰ অভিযান লুনা 25 বিফল হোৱাৰ পিছত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে ভাৰতৰ এই চন্দ্ৰযান-৩ৰ ওপৰত। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছত পৃথিৱীৰ সময় অনুসৰি আগন্তুক 14 দিনৰ বাবে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাব ৰোভাৰ প্ৰজ্ঞানে। চন্দ্ৰৰ দক্ষিণ মেৰুত পানীৰ সন্ধান কৰাৰ লগতে তাৰ গেছীয় পৰিৱেশ আৰু গ্ৰহবোৰ পৰীক্ষা কৰিব, কিন্তু কেৱল 14 দিনৰ বাবেহে সক্ৰিয় হৈ থাকিব। চন্দ্ৰযান-৩ কেৱল চন্দ্ৰপৃষ্ঠত একেৰাহে মাত্ৰ 14 দিনৰ বাবেহে সূৰ্যৰ ৰশ্মি পৰে। বাকী 14 দিন চন্দ্ৰপৃষ্ঠত সম্পূৰ্ণৰূপে অন্ধকাৰত ডুবি থাকে। চন্দ্ৰযান-৩ যিহেতু এক সৌৰচালিত যন্ত্ৰ, সেয়েহে সূৰ্যৰ ৰশ্মি চন্দ্ৰপৃষ্ঠত পৰি থকা 14 দিনতে ইয়াৰ সকলো কাৰ্য সম্পন্ন কৰিব লাগিব। ছফ্ট লেণ্ডিং কি? ছফ্ট লেণ্ডিংৰ প্ৰক্ৰিয়াত চন্দ্ৰযান-৩ কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। প্ৰথমটো প্ৰত্যাহ্বান হৈছে লেণ্ডাৰৰ গতি নিয়ন্ত্ৰণ কৰা। যোৱাবাৰ তীব্ৰ গতিত যোৱাৰ বাবে লেণ্ডাৰখন দুৰ্ঘটনাত পতিত হৈছিল। দ্বিতীয় প্ৰত্যাহ্বান, অৱতৰণৰ সময়ত লেণ্ডাৰখন থিয় হৈ থাকিব লাগিব। চন্দ্ৰযান-৩ক সেই স্থানতে অৱতৰণ কৰিব লাগিব। বাছি থোৱা নিৰ্দিষ্ট স্থানত অৱতৰণ কৰিব নোৱাৰাৰ বাবেই আন স্থানত খুন্দা খাই যোৱাবাৰ চন্দ্ৰযান ধ্বংস হৈছিল। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিবলৈ পৃথিৱীলৈ প্ৰেৰণ কৰা আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত পানীৰ সন্ধান কৰিও তাত থকা গেছীয় পৰিৱেশ আৰু গ্ৰহবোৰৰ পৰীক্ষা কৰাই হৈছে এই অভিযানৰ মুখ্য উদ্দেশ্য। যদি এই অভিযানে সফল হয় তেন্তে মহাকাশ গৱেষণা এনে ইতিহাস ৰচা আমাৰ ভাৰতসহ বিশ্বৰ 4ৰ্থখন দেশ। ইয়াৰ পূৰ্বে আমেৰিকা, ছোভিয়েট ইউনিয়ন আৰু চীন দেশ এই কাৰ্যত সফল হৈছিল। এই গোটেই অভিযানত খৰচ কিমান হৈছিল? ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এই অভিযানত 616 কোটি টকা খৰচ কৰিছে। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপুনি চন্দ্ৰযান-৩ৰ সন্দৰ্ভত ভালদৰে সকলো কথা বুজি পালে। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদি আপুনি অনুপ্ৰেৰণামূলক ভিডিঅ' তথা এই ধৰণৰ ভিডিঅ' লাভ কৰিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।